নমস্কাৰ। কবিতাৰ শিৰোনাম আই, ৰচনা হেমন্ত বৰুৱা, আবৃত্তি কুলদীপ নাৰায়ণ বৰা। আই, আই, তই মোৰ বাবে এখন আশ্বাসৰ পথাৰ। তই মোৰ জীৱনৰ অচিনাকি পথৰ সঁচা পথ দেখুৱাতা। তই মোৰ বাবে অৰণ্যৰ ছাঁ, য'ত মই নিশ্চিন্তে জিৰাব পাৰোঁ এখন টেক। তই মোৰ সাহস, তই মোৰ বিশ্বাস, তই মোৰ প্ৰেৰণা, তই মোৰ শাসনৰ বাকজৰী। মনত পৰেনে আই, আঙুলিত ধৰি যে শিকাইছিলি আখৰি খাবলৈ, নৰিয়াত পৰিলে যে ছাঁৰ দৰে লাগি থাক তই। তই মোৰ প্ৰথম চুম্বন, নিস্বাৰ্থ তোৰ মৰম ভাল পোৱা। তই মোৰ বিপদৰ প্ৰকৃত বন্ধু। আই, তই সঁচাই মহান, তই তুলনাবিহীন। তোক শতকোটি প্ৰণাম, তোক শতকোটি প্ৰণাম, তোক শতকোটি প্ৰণাম। মা এনেকুৱা এটা শব্দ, য'ত সোমাই থাকে মৰম, ভালপোৱা, শাসন, বিশ্বাস, প্ৰেৰণা। আজিৰ কবিতাটো ইমানতে মই সমাপ্ত কৰোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।